নমস্কাৰ সকলোকে আজি এটা সুন্দৰ মিঠাই ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ৰেচিপিটোৰ বাবে আমাক লাগিব পিনাট অৰ্থাৎ মুংফলি, দুটামান কাজু আৰু মিঠৈ। এইটো হৈছে নো সুগাৰ মিঠাই ৰেচিপি, খুব হেলদি হয়, সকলোৱে খাব পাৰিব। যিয়ে নহওক প্ৰথমতে মুংফলিখিনি মই ড্ৰাই পেনত এনেদৰে ভাজি লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত বাকলিখিনি এৰাই লৈ দুটামান কাজুৰ সৈতে মিক্সিত পিচি লৈছোঁ। মোৰ দুটামান বাদামৰ বাকলিখিনি ৰৈ গ'ল, আপোনালোকে গোটেই বাকলিখিনি গুচাই ল'ব। বাদামৰ গোটেই বাকলিখিনি গুচাই ল'লে দেখিবলৈও ভাল হয় আৰু খাবলৈও ভাল হয়। আৰু এটা কথা মন কৰিব, মই বাদামখিনি খুব মিহিকৈ পিছা নাই। যি নহওক এয়া মই মিঠৈখিনি গৰম পেনত দি একাপ পানী এড কৰি মেল্ট হ'বলৈ দিছোঁ। মিঠৈখিনি মেল্ট হোৱাৰ পিছতে মই ইয়াতে দিছোঁ দুটা ইলাইচি। ইলাইচিৰ ভাল ফ্লেভাৰ এটা আহিব। মিঠৈখিনি উতলিবলৈ দিব লাগিব। আৰু এটা বস্তু চাব, যদিহে মিঠৈখিনি এনেদৰে সূতাৰ নিচিনা হ'ব ধৰিছে, তেতিয়া ল' ফ্লেমত ৰাখি পিচি থোৱা বাদামবোৰ এনেদৰে এড কৰি দিব। তাৰ পিছতে ইয়াতে এড কৰিব আধা কাপ গাখীৰ আৰু এচামুচ ঘিউ। এই ৰেচিপিটো খুবেই সহজ, আপোনালোকে ট্ৰাই কৰি চাবচোন। খাবলৈ বহুত টেষ্টি হয় আৰু আলহী দুলহী আহিলেও দিব পাৰিব। কেইদিনমানৰ বাবে ষ্ট'ৰ কৰিও ৰাখিব পাৰিব। অলপ সময় এনেদৰে ল' ফ্লেমতে ভাজি লৈছোঁ। তাৰপিছত এনেদৰে প্লেট এখনত বেলি লৈ ওপৰত দুটামান কাজু দি ঠাণ্ডা হ'বলৈ দিছোঁ। কাজুটো অপচনেল হয়, আপোনালোকে যদি বিচাৰে এলমণ্ড দিব পাৰে, মুংফলি দিব পাৰে, আৰু নিদিলেও খাবলৈ বেয়া নালাগে, ভালেই লাগিব। মিঠাইখিনি ঠাণ্ডা হ'বলৈ দি 4 ঘণ্টামানৰ পিছত মই এনেদৰে স্কুৱেৰ শ্বেপত মিঠাইবোৰ কাটিছোঁ। আপোনালোকে যদি বিচাৰে ডায়মণ্ড শ্বেপতো কাটিব পাৰে। খাবলৈ কিন্তু খুবেই সোৱাদ হৈছিলে, আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। আজিৰ এই মিঠাই ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি প্ৰথমবাৰ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম অন্য এক ভিডিঅ'ৰ সৈতে।